নমস্কাৰ জ্ঞান বিজ্ঞান চেনেলৰ নতুন এটা শিক্ষামূলক ভিডিঅ'লৈ স্বাগতম জনালো। আজি আমি বিভিন্ন কম্পিটিটিভ এক্সামত সততে অহা কিছুমান গুৰুত্বপূৰ্ণ দিৱসৰ বিষয়ে আলোচনা কৰিম। আজি আমি বিশেষকৈ ফেব্ৰুৱাৰী মাহৰ গুৰুত্বপূৰ্ণ দিৱসবোৰ আৰু ইয়াৰ বিষয়বস্তুৰ বিষয়ে আলোচনা কৰিম। গতিকে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 ফেব্ৰুৱাৰী ভাৰতীয় উপকূলৰক্ষী দিৱস। ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা এই দিনটোত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ নৌসেনা আৰু সামুদ্ৰিক সুৰক্ষাৰ বাবে তেওঁলোকৰ সেৱা আৰু বীৰত্বক সন্মান জনোৱা হয়। লগতে 1 ফেব্ৰুৱাৰীত বীৰ চিলাৰায় দিৱস পালন কৰা হ'ব। 2024 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে বীৰ চিলাৰায়ৰ সাহস, দেশপ্ৰেম আৰু অসমৰ ইতিহাসত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা স্মৰণ কৰিবলৈ চিলাৰায় দিৱস পালন কৰা হয়। গতিকে এই দিনটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। 2 ফেব্ৰুৱাৰী তাৰিখে বিশ্বজুৰি পালন কৰা হয় বিশ্ব আৰ্দ্ৰভূমি দিৱস অথবা বিশ্ব জলাশয় দিৱস। বিশ্ব আৰ্দ্ৰভূমি দিৱস পৰিৱেশ সম্পৰ্কীয় এক উদযাপন। জলাশয়ৰ সুৰক্ষা আৰু সংৰক্ষণৰ দিশটোক গুৰুত্ব সহকাৰে গ্ৰহণ কৰি ইয়াৰ উপযোগিতা সম্পৰ্কে আলোচনা কৰাই হৈছে এই দিৱসৰ মূল তাৎপৰ্য। 2024 চনৰ বিশ্ব আৰ্দ্ৰভূমি দিৱসৰ বিষয়বস্তু বা থিম হ'ল জলাশয় আৰু পৰম্পৰাগত জ্ঞান, সাংস্কৃতিক ঐতিহ্য উদযাপন, Wetlands and Traditional Knowledge Celebrating Cultural Heritage। গতিকে এই দিনটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। 4 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয় বিশ্ব কৰ্কট ৰোগ দিৱস। প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখে সমগ্ৰ বিশ্বজুৰি ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে বিশ্ব কৰ্কট ৰোগ দিৱস পালন কৰে। কৰ্কট ৰোগৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰি ইয়াৰ প্ৰতিৰোধ আৰু প্ৰথম স্তৰতে ৰোগৰ চিনাক্তকৰণ সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰা এই দিৱসৰ মূল উদ্দেশ্য। এই দিৱসৰ থিম হ'ল ইউনাইটেড বাই ইউনিক। 10 ফেব্ৰুৱাৰী তাৰিখে বিশ্ব মাহ দিৱস পালন কৰা হ'ব ৱৰ্ল্ড পালছ ডে। ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে বিশ্ব মাহ দিৱস খাদ্য আৰু কৃষি সন্থাৰ দ্বাৰা পালন কৰা হয়। এই দিৱসটোৱে বহনক্ষম কৃষি, মাটিৰ স্বাস্থ্য, জলবায়ুৰ স্থিতিস্থাপকতা, খাদ্য সুৰক্ষা আৰু ভৱিষ্যতৰ খাদ্য ব্যৱস্থাত যুৱক-যুৱতীসকলৰ অংশগ্ৰহণক গুৰুত্ব দিয়ে। বিষয়বস্তু হ'ল বহনশীল ভৱিষ্যতৰ বাবে পুষ্টিকৰ বীজ, নিউট্ৰিয়াছ চিড ফৰ এ ছাষ্টেইনেবল ফিউচাৰ। গতিকে এই দিৱসটো অতি গুৰুত্বপূৰ্ণ। 11 ফেব্ৰুৱাৰীত পালন কৰা হ'ব আন্তৰ্জাতিক মহিলা আৰু কন্যাৰ বিজ্ঞান দিৱস, ইণ্টাৰনেশ্যনেল ডে অফ ওমেন এণ্ড গাৰ্লছ ইন চায়েন্স 2026। ইউনেস্কোৰ দ্বাৰা উদযাপন কৰা এই দিৱসৰ দ্বাৰা বিজ্ঞান, প্ৰযুক্তি আৰু অভিযান্ত্ৰিক আৰু গণিতৰ ক্ষেত্ৰত মহিলা আৰু ছোৱালীবিলাকৰ সম্পূৰ্ণ অংশগ্ৰহণক উৎসাহিত কৰে। 2024 চনৰ এই দিৱসৰ থিম হ'ল ফ্ৰম ভিজন টু ইম্পেক্ট, ৰিডিফাইনিং ষ্টেম বাই ক্লজিং দ্য জেণ্ডাৰ গেপ। 13 ফেব্ৰুৱাৰীত এটা অতি গুৰুত্বপূৰ্ণ দিৱস পালন কৰা হয়, সেয়া হৈছে ৰাষ্ট্ৰীয় নাৰী দিৱস। ফেব্ৰুৱাৰী মাহৰ 13 তাৰিখে ভাৰতবৰ্ষত সৰোজিনী নাইডুৰ স্মৃতি স্মৰণ কৰি ৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়। 1879 চনৰ আজিৰ দিনটোতে ভাৰতৰ নাইটিংগেল হিচাপে খ্যাত স্বাধীনতা সংগ্ৰামী কবি সৰোজিনী নাইডুৰ জন্ম হৈছিল। গতিকে মনত ৰাখিবলগীয়া দিৱস। 13 ফেব্ৰুৱাৰী তাৰিখে বিশ্ব অনাতাঁৰ দিৱস। যোগাযোগ আৰু প্ৰকাশৰ মাধ্যম হিচাপে ৰেডিঅ'ৰ ভূমিকাক লৈ ইউনেস্কোই বিশ্ব অনাতাঁৰ দিৱস পালন কৰি আহিছে। 2024 চনৰ বিশ্ব অনাতাঁৰ দিৱসৰ বিষয়বস্তু বা থিম হ'ল অনাতাঁৰ আৰু কৃত্ৰিম বুদ্ধিমত্তা, ৰেডিঅ' এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। এই বিষয়বস্তুৰ ৰেডিঅ'ৰ ভৱিষ্যত, ইয়াৰ সৃষ্টিশীলতা আৰু শ্ৰোতাসকলৰ সৈতে সংযোগ স্থাপনত কৃত্ৰিম বুদ্ধিমত্তাই কেনেদৰে সহায় কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। গতিকে এই দিৱসটো অতি গুৰুত্বপূৰ্ণ। 20 ফেব্ৰুৱাৰী দিনটো অতি তাৎপৰ্যপূৰ্ণ, কিয়নো মিজোৰাম, অৰুণাচল প্ৰদেশ ৰাজ্য প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়।
প্ৰতি বছৰে ২০ ফেব্ৰুৱাৰী তাৰিখে মিজোৰাম আৰু অৰুণাচল প্ৰদেশে নিজৰ ৰাজ্য প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি আহিছে। ১৯৮৭ চনৰ এই দিনটোতে দুয়োখন ৰাজ্যই ভাৰতীয় সংঘৰ ২৩ আৰু ২৪ নং ৰাজ্য হিচাপে পূৰ্ণ ৰাজত্ব লাভ কৰিছিল। গতিকে ২০ ফেব্ৰুৱাৰী তাৰিখে দুয়োখন ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি আহিছে। ২১ ফেব্ৰুৱাৰী দিনটো অতি গুৰুত্বপূৰ্ণ কিয়নো এই দিনটোতে আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন কৰা হয়। ইউনেস্কোৰ আহ্বানক্ৰমে ২১ ফেব্ৰুৱাৰী দিনটো আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে পালন কৰা হয়। সকলো জাতি জনগোষ্ঠীৰে মাতৃভাষা সুৰক্ষা আৰু সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে এই দিৱস পালন কৰা হয়। ২৪ ফেব্ৰুৱাৰী দিনটোত কেন্দ্ৰীয় আবকাৰী দিৱস পালন কৰা হয়। ১৯৪৪ চনৰ এই দিনটোতে চেণ্ট্ৰেল এক্সাইজ এণ্ড চল্ট এক্টখন ৰূপায়িত কৰা হৈছিল। এই দিনটোৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় আবকাৰী দিৱস সমগ্ৰ ভাৰততে পালন কৰা হয়। ২৮ ফেব্ৰুৱাৰী দিনটো অতি গুৰুত্বপূৰ্ণ কিয়নো এই দিনটোতে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা বিজয়ী প্ৰথমজন ভাৰতীয় বিজ্ঞানী হ'ল চন্দ্ৰশেখৰ ভেংকট ৰমন। ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীত তেখেতে ৰমন এফেক্ট আৱিষ্কাৰ কৰিছিল। এই দিনটোতে ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদৰ দ্বাৰা এই দিৱস পালন কৰি আহিছে। গতিকে এই দিনটো আমাৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ। গতিকে ফেব্ৰুৱাৰী মাহৰ গুৰুত্বপূৰ্ণ দিৱস ইমানেই। আজিৰ ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিব বুলি আশা কৰিলোঁ। নতুন ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ আহোঁ, ধন্যবাদ।